Welcome to our channel, Mriraj Lifestyle. Tai hoise Mrigangini. Ar tai hoise Rajrangini. So guys, etu amar prothom tu channel hoy aru etu amar prothom video hoy aru vlog ko abanai kobo pare. Yeah, sure. Aru aji hoise 24 December ortat kaile hoise Christmas. তো সেই কাৰণে আমি ভাবিছো এটা ভিডিও ষ্টাৰ্ট কৰো আজিৰ পৰাই আৰু ইয়া আমাৰ কাষত দেখিছে কি Many Christmas tree আপোনালোকে কমেন্ট কৰিব কব যে কেনেকুৱা লাগিছে আৰু প্লিজ আমাৰ নতুন ভিডিও যিহেতু আৰু নতুন চেনেল যিহেতু আমাৰ প্লিজ মৰম কৰিব আৰু ইমান মৰম কৰিব যাতে আমি আগবাঢ়ি যাব পাৰো আৰু নতুন নতুন ভিডিওজ আমি আপলোড কৰিব পাৰো যাতে আপোনালোকে চাব পাৰে ফ্ৰেণ্ডছ আমি Christmas tree টো সজাবলৈ কিছু বস্তু আনিলো আৰু কেনেকৈ সজাম চাবলৈ আপোনালোকে লাষ্টলৈকে ভিডিওটো চাই থাকিব আৰু কাইলৈ কি হ'ব আমি কেনেকৈ পালন কৰিম আমি কালি ক'লৈ যাম আৰু কোন কোন আহিব সকলোবিলাক জানিবৰ বাবে আপোনালোকে ভিডিওটো লাষ্টলৈকে চাই Surprise! So guys, কেনেকুৱা লাগিলে আপোনাৰ Christmas tree টো সজোৱা আৰু jingle bell টো তো আজিলৈ আমি সামৰিছোঁ আৰু কেনেকুৱা লাগিছে সেই সকলোবিলাক কমেণ্ট বক্সত জনাব তো আজিলৈ বাই কাইলৈ আকৌ এদিন লগ পাম গুড মৰ্ণিং ফ্ৰেণ্ডছ মেৰি ক্ৰিছমাছ আজি উঠা দেৰি হ'ল আচলতে কলেজ বন্ধ আছিলে চ' এতিয়া 12টা বাজিছে এতিয়াৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো আপোনালোকক কালি কৈছিলোঁ যে কোন কোন আহিব তো তাকে আমি দেখাবলৈ ওলাইছোঁ কৰিম তো ব'লক আমি চাওঁ আজি কোন আহে আমাৰ ঘৰলৈ চাওক এয়া কোন আহিছে Merry Christmas! কি খবৰ? Merry Christmas! এয়া হৈছে ৰিচা আৰু তাই এতিয়া মেডিকেল পঢ়ি আছে চ' কাইলৈ তাই যাবগৈ তাই কাইলৈ নেপাল যাব তো সেইকাৰণে আজি আমাৰ ঘৰলৈ আহিছে সেইকাৰণে মই অথনিৰ পৰা কৈ আছিলোঁ যে কোন আহিব চ' এয়া ৰিচা আহিছে অঁ তাইৰ প্ৰেগনেঞ্চিয়া কাশ্যপ আৰু তাই ভাল গান গায় তাইৰ এটা ইউটিউব চেনেল আছে মই তলত লিংকটো দি দিম Pregnantia Kashyap Music number REGNANTIA আৰু আমি ডেসক্ৰিপচন বক্সত দি দিম ব্লগ বনাইছে বলে কিবা খেলো অ'কে পাৰি আমি আহি আছোঁ আমি খাই লওঁ খাই আহি পেলাই আমি আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিম পাৰিছে বস্তু আনিলে বোলো চাওঁ আমি তিনিজনীয়ে বহুত খেল খেলিলোঁ বহুত ভাল লাগিলে আৰু এই খেলত মই জিকিলোঁ আৰু তাৰ পাছত ৰিচা গ'ল এতিয়া নীলাদ্ৰী আহিছে তো চাওক নীলাদ্ৰী আহিছে হেল্ল' তো আমি এতিয়া ওলাই যাম বুলি কৈছিলোঁ যিহেতু তো মই ৰেডি হৈ লওঁ তাৰপিছত আমি ওলাই যাম তাৰপিছত আকৌ ভিডিঅ'টো লগ পাম তো এনেকৈ মই আৰু নীলাদ্ৰী আমাৰ স্কুটিখন লৈ পেলাই আমাৰ নগাঁৱৰ চাৰ্চৰ ফালে ওলাই গ'লোঁ আৰু তাতে আমাৰ লগৰ লীনা আৰু পলাশ ৰখি আছিলে চ' আমি তাতে লগ কৰিলোঁ গাইজ আমি এতিয়া আহি পালোঁহি ইয়াত চাওক ভিৰ কিমান আছে আৰু তাতে গৈ মই কেণ্ডেল জ্বলালোঁ আৰু তাতে লয়লা মোৰ স্কুলৰ ফ্ৰেণ্ড হঠাৎ লগ পালোঁ বহুত ভাল লাগিল লগ পাই আচলতে আৰু আমি এনেকৈ আমি চাৰিটা স্কুটি আৰু বাইকত অলপমান নগাঁও ফুৰিলোঁ আৰু তাৰ পাছত আমি খালোঁ কফি আৰু আমি তাতে কফি খাই সিহঁতক দিলোঁ বাই আৰু আমি আহিলোঁ ঘৰৰ ফালে নীলাদ্ৰী গ'ল হোষ্টেল আৰু মই আহিলোঁ ঘৰ আৰু ইয়াতে আমাৰ ব্লগটো সামৰণি কৰিলোঁ আৰু আপোনালোকক কেনেকুৱা লাগিলে আমাৰ ভিডিঅ'টো চাই জনাব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বাই বাই